Hello friends, welcome to my channel Moses Adventure. আজি মই আকৌ আপোনালোকৰ মাজলৈ এটা হেল্থ ৰিলেটেড ভিডিও লৈ আহিছোঁ। সো আজি মই যেটো টপিক আপোনালোকৰ লগত ডিসকাস কৰিব গৈ আছোঁ সেই প্ৰবলেমটো প্ৰত্যেকৰে ফ্যামিলি ফ্ৰেন্ড ৰিলেশন সাৰ্কলত সবে ফেস কৰিছে। ভেৰি কমন আৰু বহুত ডেঞ্জাৰ কাৰণ ইণ্ডিয়া 3 কোটি के अधिक मानुहे हे साइलेंट किलार डिजीजटो ऑलरेडी भोगी आसे धरक क्रोनिक माने डिजीज ऑलरेडी भोगी आसे। सो আজি মই যেটো টপিक ডিসকাস কৰিব গৈ আছো হেতু মেডিকেল টাৰ্মত হাইপাৰটেনশন বুলি কয় আৰু হাই বিপি আৰু অসমীয়াত ক'বলৈ গলে উচ্চ ৰক্তচাপ। সো আজিৰ ভিডিওটোত আপোনালোকৰ অকমান দিগল হ'ব ধৰক আপোনালোকে শুনি बोरिंग পালেও ধৰক বহুত ইম্পৰ্টেন্ট। সো অকন স্কিপ নকৰাব ফাৰ্স্ট অফ অল লাষ্টলৈ চাব বহুতখিনি ডাউট ক্লিয়াৰ হৈ যাব আৰু আপোনালোকৰ আই থিংক মই ভাবো বহুতখিনি হেল্প হ'ব। সো মই প্ৰথমে কলো যেটো ডিজিজ মই আপোনালোকৰ লগত এতিয়া ডিসকাস কৰিব গৈ আছো হেতু প্ৰথমেই ধৰক মই তাৰ ডেফিনেশনটো কৈ লম तार रिस्क फैक्टर कम और तार ट्रिटमेंट कम लगते केनेकुवा डाइट खाब लगे तार एक्चुअल डाइटर विषय आपनलोকক मैं कम। सो अकनो स्किप नकराके फार्स्ट अफ अल लास्टले चाब अकमान दीघल हम कारण गोटे कथाखिनि सोमाबतो लागिब। सो अकमान दीघल हले आपनलोके अकन स्किप नकर फार्स्ट अफ अल लास्ट लाग। सो बोलो भिडिओ स्टार्ट करूँ और सबके रिक्वेस्ट जो नतुन आइसे प्लिज सब्सक्राइब कर दिब। सो प्रथमे मैं কৈ লৈছো उच्च रक्तचाप माने कि धरक आमार बॉडीर जो मेकानिजम हेतु चलि থাকিব হলে आमार ब्लाडटो आमार गोटे होल बॉडी धरक सार्कल হৈ থাকিবই লাগিব যেটো নেকি आमार हार्टे गोटे आमार भेन आर्टारी थ्रू दी निउट्रिशन और ऑक्सीजन आमार गोटे गात माने फ्लो करे हेतु कारणे आमी धरक जियाई थाको। सो मेन कामটো आमार हार्डे आमार गोटे हीरा उपहीरा नली धरक सबते माने ब्लाड माने फ्लो कराई थाके। सो ए ब्लाड जेटु फ्लो হৈ থাকে যেতিয়া হেতু মানে ইলাপিটেড হয় মানে মানে প্ৰেসাৰটো মানে বেছিকে পৰে তেতিয়াই তাক মানে উচ্চ ৰক্তচাপ বুলি কয়। सो उच्च रक्तचाप दुटा धरणे धरा एटा प्रेसार माने जेटु दुटा थाके एटा होइसे सिस्टोलिक एटा डायस्टोलिक एटा ऊपर एटा तলৰ। सो किमान किमान लके नर्मल ए रेंज तो মই কৈছো এটা रैंडम रेंज থাকে এডাল্টৰ যেটো নেকি 120/80 কিন্তু হেই বুলি তো সবৰ ধৰক 120/80 আমি নাপাম সবৰ নাথাকিবও পাৰে কিছুমান 110 থাকিব পাৰে কিছুমান 120 কিছুমান 130। सो जेटु नर्मल रेंजत धरा है जेटु ऊपर आमार सिस्टोलिक हेतु धरक 100 to 130 लके नर्मल धरा है और जेटु डायस्टोलिक 60 to 90 नर्मल धरा है जेटु एडाल्टर क्षेत्रत কৈছো और जेतिया 130/90 ऊपर माने जाय आमार जेटु ब्लड प्रेसारটো तेतिया ताक हाइपारटेंशन বুলি কোৱা হয় মানে उच्च रक्तचाप हाई बीपी मानक नर्मल आमार बीपी हाई बीपी বুলি কয়। सो आपुनी धरक जी आमार ब्लड प्रेसार हेतु दुटा टाइप्स धरणे हम पारे एटा प्राइमारी एटा सेकेंडरी जी प्राइमारी कज हेतु अननाउन अपना माने साइलेंट के अपना गात হৈ থাকিব আপুনি নিজেও গম নাপাব যে আপুনি ব্লাড প্ৰেসাৰত ভুগি আছে বুলি। ধৰক যেতিয়া আপোনাৰ কিবা এটা প্ৰবলেম হৈছে কিবা এটা ডিজিজ হৈ আছে আপুনি ডক্টৰ ওচৰলৈ গৈছে তেতিয়া আপুনি সেই বেমাৰটোৰ হতে আপোনাৰ ফাৰ্স্ট ব্লাড প্ৰেসাৰটো যাইছে তেতিয়া দেখিব আপোনাৰ হাই বিপি ওলাইছে মানে হাইপাৰটেনশনত ভুগি আছে বাট আপুনি নিজেও গম নাপায় যে আপোনাৰ বিপি হৈ আছে। সো তেনেকে ধৰক যেটো প্ৰাইমাৰী তেনেকে মানুহে ফেস কৰি থাকে কিন্তু গম নাপায়। और जो सेकेंडारी हेतु डिजीज रिलेटेड धरक किसुमान आपनार क्रोनिक डिजीज धरक डायबिटीज मेलाइटास थाकिले किडनी डिजीज लगते हार्ट रिलेटेड डिजीज थाकिले आपनार बीपी धरक हाई ब्लड प्रेसार থাকিব পাৰে और लगते किसुमान धरक बहुत धৰণৰ डिजीज থাকে धरक जिबिला क्रोनिक डिजीज एक्चुअली हेबिलाक থাকিলে মানুহৰ ब्लड प्रेसारটো থাকিব পাৰে আৰু जिबिलाक धरक এতিয়া মই আপোনালোকক কৈ লৈছো ब्लड प्रेसार जिबिलाक धरक हाइपारटेंशनर रिस्क फैक्टर की कारणे হ'ব পাৰে তাৰ কাৰণ কেটা কৈ লৈছো। प्रथमे होइसे आपनार
হেৰিডিটি মানে বংশগত ধৰক আপোনাৰ দেউতাৰ আপোনাৰ মাৰ আপোনাৰ ককাৰ আপোনাৰ মানে ফেমিলিত মানে হাই ব্লাড প্ৰেছাৰ থকা মানে মানুহ আছে চ' এইটো জেনেটিকৰ পৰাও আহে কিছুমান হেৰিডিটিৰ পৰা চ' তেনেকুৱা হ'লেও আপোনাৰ ব্লাড প্ৰেছাৰ হ'ব পাৰে লগতে আপোনাৰ লেক অফ এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট আপুনি যদি হেল্ডি লাইফ এটা আপোনাৰ পাৰ কৰি আছে কিন্তু আপুনি অকণো এক্সাৰচাইজ নকৰে তেতিয়া আপোনাৰ ৰিস্ক ফেক্টৰ সেইটো আমাৰ হাইপাৰটেনশ্যনৰ আৰু লগতে ডায়েট যদি আপুনি বেছি চেল্টি ডায়েট খায় তেতিয়া আপোনাৰ প্ৰেছাৰ হ'ব পাৰে কাৰণ আমাৰ বডিৰ যিটো ব্লাড প্ৰেছাৰ একমাত্ৰ আমাৰ ছ'ডিয়ামে বঢ়ায় লগতে ধৰক কলেষ্ট্ৰল আৰু ফেটছ জাতীয় যদি আপুনি ডায়েট গ্ৰহণ কৰে তেতিয়া আপোনাৰ ব্লাডৰ যিটো চাৰ্কল এইটো স্পীড হৈ যাব পাৰে হাই হৈ যাব পাৰে আৰু প্ৰেছাৰটো আপোনাৰ এলিভেটেড হৈ যাব পাৰে বাঢ়ি যাব পাৰে চ' ডায়েটৰ এটা মেইন লগতে আপোনাৰ ক'লোৱে ফেমিলি হিষ্ট্ৰী যদি আছে হ'ব লেক অফ এক্সাৰচাইজ যদি আপুনি এক্সাৰচাইজ নকৰে আৰু যদি আপোনাৰ অভাৰ ৱেইট আছে সেইবোৰ মানুহৰ এটা মানে ৰিস্ক ফেক্টৰ থাকে যাৰ ৱেইট বেছি সিহঁতৰো ব্লাড প্ৰেছাৰ থাকিব পাৰে লগতে যদি আপুনি হাইপাৰ থাইৰয়ডিজম মানে থাইৰয়ড হৈ আছে থাইৰয়ডত ভোগা মানুহৰ 80%ৰ গাতে হাই ব্লাড প্ৰেছাৰ থাকে চ' সেইখিনিৰ কাৰণে হ'ব পাৰে আৰু এটা কৈছোঁ ধৰক আপোনাৰ যিটো এইখিনি ৰিস্ক ফেক্টৰ ক'লোঁ এতিয়া আপোনাৰ ট্ৰিটমেণ্টৰ বিষয়ে ক'ম কাৰণ হাই ব্লাড প্ৰেছাৰ প্ৰথমে ক'লোঁ প্ৰাইমাৰী কোনো কজ নাথাকে যে আপুনি আগৰ পৰা ট্ৰিটমেণ্ট তেনেকৈ ল'ব নোৱাৰে কাৰণ আপুনি নিজে গম নাপায় আপোনাৰ গাত হাই ব্লাড প্ৰেছাৰ হৈ আছে বুলি যেতিয়া আপুনি কিবা কাৰণত চেকআপ কৰিব যায় তেতিয়াহে আপুনি গম পায় যে আপুনি ব্লাড প্ৰেছাৰত ভুগি আছে চ' আপোনালোকে ট্ৰিটমেণ্টটো ছেকেণ্ডাৰীতহে অনলি হয় আৰু যদি প্ৰাইমাৰীটো আপোনাৰ ধৰা পৰিছে যে আপোনাৰ প্ৰেছাৰ আছে যদি 130/90 ওপৰত থাকে ধৰক আজি আপুনি গৈ চেকআপ কৰাইছে আপোনাৰ 130/90 আছে তেতিয়া আপোনাৰ কোৰ্চ নকৰিলেও হ'ব কাৰণ আপুনি হয়তো বহুতখিনি খোজকাঢ়ি ভাগৰি গৈছে কাৰণ পেচেণ্ট দেখুৱাবলৈ অনলি ডক্টৰটো বহুত লাইন থাকে তাত আপুনি কিছুমানে ধৰক চিৰি বগাই কিছুমানে বহুত স্পীডত আহি মানে বহিয়া লগে লগে চেকআপ কৰে তেতিয়া 130/90 ওলাই যায় কিন্তু সেইটো আপোনাৰ একচুৱেল প্ৰেছাৰ নহয় প্ৰেছাৰ জোখাৰ যিটো সঠিক নিয়ম সেইটো আপুনি 30 মিনিটছমান আপুনি ৰেষ্টত থাকিব লাগিব এটা মানে কাম পৰিৱেশত থাকিব লাগিব ধৰক কোনো হাল্লা নাই একদম মেণ্টেলি মানে ৰিফ্ৰেছমেণ্টৰ ৰুমত থাকিব লাগিব তাতহে আপুনি একচুৱেল আপোনাৰ প্ৰেছাৰটো কিমান সেইটো জুখিলেহে ওলাব চ' যদি আপুনি নৰ্মেলি ধৰক আপোনাৰ প্ৰেছাৰ হৈয়ে আছে তেতিয়া বেলেগ কথা আপুনি কোৰ্চ কণ্টিনিউ কৰি আছে যদি আপুনি প্ৰথম গৈয়ে আপোনাৰ প্ৰেছাৰ পাইছে চ' যদি গৈয়ে আপোনাৰ প্ৰেছাৰটো ধৰক হাই দেখাইছে সেইটো আপোনাৰ ধৰক একচুৱেল প্ৰেছাৰ নহ'ব পাৰে চ' আপুনি সেইটো টেনশ্যন নকৰিব আকৌ ছেকেণ্ড থাৰ্ড 3বাৰ চেকআপ কৰাৰ পিছত যদি আপোনাৰ হাই ব্লাড প্ৰেছাৰ দেখায় তেতিয়াহে আপোনাৰ সেইটো একচুৱেল ব্লাড প্ৰেছাৰ হয় চ' সেইটো কাৰণে আপোনাৰ ধৰক অলৰেডি প্ৰেছক্ৰাইব কৰিবই কি কোৰ্চ কৰিব লাগে সেইটো আপোনাৰ কণ্টিনিউ আপোনাৰ কৰিব লাগিব সেই মেডিকেশ্যনটো আৰু যেতিয়া আপোনাৰ বহুত ধৰক এবছৰ দুবছৰ যেতিয়া আপোনাৰ ড'জটো আকৌ চেঞ্জ কৰিবও পাৰিব লাগে কাৰণ এজ লৈ মানুহৰ হেৰি লৈ কথা থাকে চ' তেনেকৈ চেঞ্জ কৰিব পাৰে কিন্তু যদি আপোনাৰ ধৰক ছাডেন মানে আপোনাৰ আগে পিছে প্ৰেছাৰ নাই সিহঁতৰ হিষ্ট্ৰী ল'বলৈ অকণমান প্ৰব্লেম সেইটো মই প্ৰথমে কৈছোঁ যদি আপোনাৰ কিবা ডিজিজ হৈ আছে তেতিয়াহে ধৰক আপোনাৰ ধৰা পৰে বা কিছুমান বহুত কনচিয়াছ আছে যে চেকআপ কৰে চেকআপত ধৰা পৰে চ' মই এটা এডভাইচ কৰিম যদি আপোনাৰ 25ৰ ওপৰত এজ আছে আপুনি পূৰা এডাল্ট তেতিয়া আপুনি এমাহত নোৱাৰিলেও সপ্তাহত এবাৰ হ'লেও ব্লাড প্ৰেছাৰটো চেক কৰাওক সেইটো চেক কৰাই আপুনি নিজকে কনফাৰ্ম কৰক যে আপুনি হাইপাৰটেনশ্যনত ভুগি আছেনে নাই আপোনাৰ প্ৰেছাৰটো কিমান আছে নৰ্মেল কিমান থাকিব লাগে সেইখিনি এজন নৰ্মেল মানুহে নিজৰ বডিৰ কথা জনাটো বহুত ইম্পৰ্টেণ্ট কাৰণ অকল মেডিকেল পাৰ্চনেই জনাটো দৰকাৰ নহয় নিজেও নিজৰ প্ৰতি কেয়াৰ লোৱাটো বহুত ইম্পৰ্টেণ্ট চ' আপোনাক মই এতিয়া লাষ্টত কৈ লৈছোঁ কিছুমান ধৰক এডভাইচ যিটো নেকি হাই ব্লাড প্ৰেছাৰ হোৱাৰ পৰা অকণমান হ'লেও আপুনি নিজকে ৰক্ষা কৰিব পাৰে যিটো নেকি ধৰক আপুনি সপ্তাহত নোৱাৰিলেও এমাহত এবাৰ চেকআপ কৰক আৰু যিটো হাই চেল্টি ডায়েট সেইটো একেবাৰে এভইড কৰক আৰু ফেটছ লগতে কলেষ্ট্ৰল জাতীয় খাদ্য আপুনি একেবাৰে এভইড কৰক ফিজিকেল এক্সাৰচাইজ কৰক ফিজিকেল এক্সাৰচাইজ ইজ দ্য বেষ্ট পলিচি টু মেইনটেইন ইয়ৰ বডি চ' ফিজিকেল এক্সাৰচাইজ কৰক ডায়েট
একদম ল' চেল ডায়েট খাব, যিটো আমাৰ নৰ্মেলি 5 গ্ৰামছ চেল 24 আৱাৰ্ছত খাব লাগে, কিন্তু আমি মানুহখিনিয়ে 15-16 গ্ৰামতছে অধিক মানে চেল খাওঁ। সেইটো কাৰণে আমাৰ ইণ্ডিয়াৰ মানুহৰ হাইপাৰটেনশ্যনত বহুত বেছিকৈ ভোগে। চ' ল' চেল ডায়েট খাওক, যিটো নেকি ধৰক আমাৰ স্পাইচি ফুডত বহুত হেৰি ধৰক চেল থাকে, নিমখ থাকে, ছ'ডিয়াম যিটো কয়, আচাৰ কিছুমান কিনা আচাৰত বহুত চেল থাকে, সেইবিলাক এভইড কৰক। আৰু এক্সাৰচাইজটো ক'লোৱে, আৰু টেনশ্যন ফ্ৰী থাকক। লগতে 8 to 10 আৱাৰ্ছ আপুনি টোপনি দিয়ক, তেতিয়া আপোনাৰ হাই যিটো প্ৰেছাৰ আছে বডিৰ কণ্ট্ৰল থাকিব, হাই হ'লে নাযাব। আৰু লগতে মাহেকত এবাৰ চেকআপ কৰাওক। চ' এইখিনিয়ে মোৰ এডভাইচ। আৰু লগতে ডায়েট ক'লোঁ অলৰেডি, আপোনাক এক্সাৰচাইজৰ বিষয়ে ক'লোঁ, সেইখিনি কৰক, হেল্ডি লাইফ থাকক, বেলেগকো হেল্ডি কৰাক, বেলেগকো এডভাইচ দিয়ক যে মন্থলি এবাৰ হ'লেও নিজৰ ব্লাড প্ৰেছাৰটো চেক কৰি নিজে কনফাৰ্ম হওক। কাৰণ এনেকুৱা আছে তিনি ধৰণৰ মানুহ, যাৰ নেকি ব্লাড প্ৰেছাৰ হৈ থাকে বাট নিজেও গম নাপায়। কিছুমান আছে প্ৰেছাৰ হৈ থাকে, প্ৰেছাৰ আছে বুলি জানে কিন্তু ট্ৰিটমেণ্ট নকৰে, কোনো মানে মেডিচিন নলয়। আৰু কিছুমানৰ আছে ধৰক প্ৰেছাৰ আছে, ট্ৰিটমেণ্ট কৰি আছে বাট ভাল পোৱা নাই, কণ্টিনিউ কৰি আছে মেডিকেশ্যন। চ' তেনেকুৱা থাকে। চ' নিজে কোনটো কেটেগৰীত আছে সেইটো আপোনালোকে নিজে কনফাৰ্ম কৰক আৰু হেল্ডি লাইফ থাকক, তাকে মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰি। আৰু হাইপাৰ টেনশ্যন, উচ্চ ৰক্তচাপ ৰিলেটেড যদি কিবা কুৱেশ্যন থাকে প্লিজ তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু চবকে লাষ্টত আকৌ ৰিকুৱেষ্ট, প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।